মুৰ্গী পোৱালিকেইটা সুস্থ থাকিবৰ কাৰণে মই কি খুৱাওঁ সেয়া আজি মই আপোনালোকক দেখুৱাম। ইয়াত সব মিলাই 95টা পোৱালি আছে আৰু এইটো একেদিনাই ওলোৱা পোৱালি নহয়, মানে আগা পিছা মানে মই ডিম দিয়াটো একেলগে দিয়া নাছিলোঁ আৰু সেইটো কাৰণে পোৱালিবোৰো মানে কিছুমান ডাঙৰ, এই দুটা এয়া ডাঙৰ আৰু সৰু, এনেকৈ ডাঙৰ সৰু। এতিয়া মানে কথাটো হৈছে কি মুৰ্গী মাকক দিয়াৰ কাৰণটো হৈছে কি মানে আমাৰ ইয়াত যোৱাকালিৰ পৰা ভল্টেজটো ডাউন, মানে উমনিত বহিব বিচাৰিছিলে। তাৰপিছত মই উমনিত বহিব বিচৰাৰ কাৰণে মানে এই পোৱালিকেইটাৰ লগত দি দিলোঁ, কাৰণ কেলৈ যোৱাকালিৰ পৰা মানে আমাৰ ইয়াত ভল্টেজে নাই। তাৰপৰা সেইটো কাৰণে মানে এই মাক উমনিত বহিব বিচৰাৰ কাৰণে মাককেইজনী, সেইটো কাৰণে মানে সিহঁতক 3-4 দিনমান এনেকৈ বান্ধি ৰাখিম। সেইটো কাৰণে মানে মাককেইটাক দিছোঁ, পিচি লৈ পিনি সিহঁতক দিম। ৰাতিপুৱা এবাৰ দিলোঁ আৰু এয়া হালধি, তাৰপৰা এয়া আদা, এই ৰচুন আৰু এয়া jaluk পানীৰ লগত দিম। ৰাতিপুৱাও দিলোঁ, শেষ হ'ল, আৰু এতিয়া গধূলি এবাৰ দিম। সপ্তাহত 3 বাৰকৈ দিলে হ'ল, সদায় দিব নালাগে, বা দুদিন এৰি এদিন দিলে হয় মাজে মাজে। বেছি ঠাণ্ডা হোৱাৰ কাৰণে দিছোঁ, তেতিয়া কি হয় মানে এই পায়খানা কৰাটো সিহঁতৰ নহয়। 3 বাৰ দিলে বেছি ভাল, আৰু তেতিয়া মানে সিহঁতৰ পায়খানা কৰা বেমাৰটো সিহঁতৰ নহয়। তেতিয়া ভেকচিন দিলেও মানে সেইটো বেমাৰটো হয় কিছুমানৰ, 2-এটাৰ হৈ যায়, সেইটো কাৰণে, আৰু দুৰ্বল হয় বহুত। সেইটো কাৰণে মই এইটো মাজে মাজে দিওঁ। আজি ৰাতিপুৱা দিছোঁ, এতিয়া এইটো পিচ কৰি পিনি সিহঁতক এতিয়া দিম, আৰু অহা কাইলৈও দিম, তাৰপৰা আকৌ নেক্সট সপ্তাহত দিম। এতিয়া এনেকৈ সপ্তাহত 3 দিন দিলে হ'ল। তেতিয়া সিহঁতৰ এইবিলাক জ্বৰ চৰ, এইবিলাক ঠাণ্ডা জোপোকাই নাথাকে, পায়খানা পনীয়া পায়খানা নকৰে, নহ'লে পনীয়া পায়খানা কৰি ডেইলি 5টা-6টা এনেকৈ মৰি থাকে ওচৰত। মানুহৰ যেনেকৈ ডায়েৰিয়া হয়, সিহঁতৰ মুৰ্গীও সেই তেনেকৈ পায়খানা কৰা বেমাৰটো তেনেকৈ হয়। আৰু এই যিকেইটা মই এতিয়া দেখুৱাইছোঁ, খুৱাইছোঁ, সেইকেইটা খোৱালে মানে সিহঁতৰ সেইটো বেমাৰ নহয়। আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। বাই বাই।